হেল্ল' আজি আহি আছোঁ গুৱাহাটী মানে নলবাৰীত গৈছিলোঁ যে মই পিতৃ মাতৃৰ বন্দনাৰ ছুটীত তাৰ পৰা মাক লৈ আহি আছোঁ একেলগে ইয়াত ই ৰিক্সাত আছোঁ বাছত বহিলোঁ ফাইনেলি আৰু এয়া মাৰ টোপনি এতিয়া আহি পালোঁ ঘৰ আহি পাই মায়ে কাপোৰ চাপোৰ চেঞ্জ কৰিলে আৰু ফ্ৰেছ হৈ ল'লে মাক থৈ আমি এতিয়া মই আৰু মাইনা বজাৰলৈ ওলালোঁ বজাৰ অকণমান আছিলে মা আহিছে যিহেতু বজাৰটো কৰিবই লাগিব বজাৰ কৰি উঠি আমি ম'ম' খালোঁ শ্বৰ্টছত দিয়া আছে মোৰ দাৰ্জিলিং ম'ম' খাইছিলোঁ বহুত বেছি টেষ্টি আছিলে খাবলৈ এয়া খাই বৈ উঠি আমি সোনকালে ঘৰলৈ আহি গ'লোঁ যিহেতু বনাবও আছে আজি খানাত গোটেইখিনি মাছৰ আইটেম আছে কাৰণ মোৰ মাৰ মাছ প্ৰিয় মাংস খাই সিমান এটা ভাল নাপায় গতিকে গোটেইখিনি মাছেই আনিছোঁ আজি কি বনাইছোঁ দেখাম আপোনালোকক এয়া প্ৰন বনাইছোঁ প্ৰন কাৰী আৰু এয়া পমফ্ৰেট ফ্ৰাই লগত আৰু বহুত কিবা কিবি আছিলে দেখুওৱা নহ'ল সেইখিনি এতিয়া মায়ে ভাত বাঢ়ি আছে মা আৰু মাইনাই ভাত বঢ়া হ'ল এতিয়া গোটেইকেইটাই একেলগে বহিছোঁ এখন ডাইনিং টেবুলত ছাইডত আৰু এখন আছে ডাইনিং টেবুল কিন্তু নাই আমি গোটেইকেইটাই একেলগে বহিছোঁ বহি এতিয়া খাব লৈছোঁ খাবলৈ বহুত সোৱাদ হৈছিলে গোটেইকেইটাই মিলি বনাইছিলোঁ মই মা মাইনা দেউতাও লাগি দিছিলে অকণমান এখন হৈছে মোৰ কাঢ়ি খাবলৈ বহুত বেছি টেষ্টি হৈছিলে এতিয়া খাই বৈ সোনকালে শুই গ'লোঁ এতিয়া পিছদিনাখন ৰাতিপুৱা মই সেইখিনি আপোনালোকক আগদিনাখন ৰাতিৰ ভিডিঅ' দেখাই আছিলোঁ যিহেতু আজি দীঘলীয়া ছুটিৰ পিছত স্কুল যাবলৈ একদমেই ইচ্ছা নাছিলে কিন্তু উপায় নাই যাবতো লাগিবই গতিকে ৰাতিপুৱা ৰেডি হৈ সোনকালে ওলাই আহিলোঁ ৰুমৰ বস্তু দুটামান কিনিব লগা আছিলে সেইকেইটা কিনি এই কিউটিজনীক বিস্কুট খোৱালোঁ খাই বৈ উঠি এতিয়া মই বহিছোঁ বাছত উঠিলোঁ এতিয়া ধুনীয়াকৈ টোপনি মাৰি গৈ থাকিম আৰু এয়া বহিছোঁ বাছত এতিয়া যাব আৰু বাছখন তাৰপিছত মই শুই গ'লোঁ অকণমান সময় এয়া আহি পাইছোঁ স্কুলৰ ৰাস্তা অকণমান ই ৰিক্সাৰে যাব লাগে এয়া আহি আছোঁ এতিয়া স্কুল আহি পালোঁ আহি পাই এয়া হৈছে মোৰ স্কুলৰ পৰিৱেশ এইটো আপোনালোকেতো দেখিছে আগৰ ভিডিঅ'ত এয়া ল'ৰা ছোৱালীবোৰক মিড ডে মিল দিছে ময়ো ইহঁতৰ লগতে খাম অকণমান কাৰণ ঘৰৰ পৰা অহাৰ দিনাখন ৰুম গৈ আকৌ বনাব মন নাযায় সেইকাৰণে ইয়াতে অকণমান খালোঁ ভাত খাই উঠি ইহঁতক বাহিৰতে বহুৱাই লৈ দুটামান ৰাইমছ শিকালোঁ ইহঁতেও ভাল পালে এয়া ৰুম আহিছোঁ এতিয়া স্কুল ছুটি দি ৰুমত আহি ইমান ভাগৰ লাগিছিলে ভিডিঅ' বনোৱা নহ'ল আৰু মই শুই গ'লোঁ অকণমান টোপনিৰ পৰা যে উঠিছোঁ আন্ধাৰেই হৈ গৈছিলে যিহেতু আজিকালি সোনকালে আন্ধাৰ হয় চ' এইখিনিয়ে আছিল মোৰ আজিৰ দিনটোৰ ভিডিঅ' আপোনালোকে কেনেকুৱা ধৰণৰ ভিডিঅ' চাই ভাল পায় মোক জনাবচোন দেই কমেণ্টত তেতিয়াহ'লে আজিলৈ আহোঁ বাই বাই টেক কেয়াৰ